যুঁজ যুঁজ অহৰহ যুঁজ চলে মন আৰু বিবেকৰ। কেতিয়াবা ৰক্তাক্ত হয় মন, কেতিয়াবা দংশিত হয় বিবেক। ছটফটাই জীৱন, কিন্তু যুঁজ জানো লাগে? মন আৰু বিবেক দুয়োটা ইঞ্জিনেই জীৱনক চলায়। আমি মনৰ নিৰ্দেশ শুনো, কিন্তু সচেতনভাৱে বিচাৰিলেহে বিবেকে মাত দিয়ে। মন আৰু বিবেকৰ যুক্তিনিষ্ঠ আলাপেহে আমাক সমাধান দিয়ে জীৱনৰ। তুমি ইয়ালৈ কেনেকৈ আহিলা? মই কিবা এটা সুধি আছোঁ তোমাক। দুৱাৰ খিৰিকীটো চব মৰা আছে। কেনেকৈ আহিলা ইয়ালৈ? আহিলোঁ মানে মইতো ইয়াতে আছোঁ। তুমি মন, মই বিবেক, আমাৰতো একেটাই ঘৰ। চোৱা, এই ফটা লেকচাৰবোৰ বন্ধ কৰা। আহিছা যদি একদম মনে মনে বহি থাকা, মই কিবা এটা কৰি আছোঁ। এই ৰেতনৰ গুণটো কোঠাটোত জীয়াই থাকিবলৈকে মুস্কিল হৈ গৈছে। কোঠাটোতচোন একো গুণ নাই। তোমাৰ ভিতৰৰ খিৰিকীখিনি খুলি দিয়া। তুমি সঁচাকৈ গুণ পোৱা নাই? এই গোন্ধে বাৰু মোক কিয় বিৰক্ত কৰে? মানে কিছুমান গোন্ধে গুণ স্মৃতিৰ উদ্দীপক। শুই থকা স্মৃতিক গোন্ধে জগায়। ৰেদনৰ গুণ পালে পৰিত্যক্ত ডাকঘৰত দেখা কুষ্ঠ ভিক্ষাৰীজনীলৈ মনত পৰে তোমাৰ। অঁ হয়, তুমি কেনেকৈ জানিলা? কিমান বিভৎস আছিল তাইৰ সেই উৱলি যোৱা দেহ। ফৰ্মেল ডিহাইডৰ গুণ পালে কলেজৰ বায়'লজি লেবৰেটৰী, আৰু ভেনিলাৰ গুণ পালে হ'ব মনে মনে থাকা, মই কিবা এটা কৰি আছোঁ। তুমি তোমাৰ এই হৃদপিণ্ডটো উলিয়াই এনেকৈ ধেমালি কৰি আছা যে। ধেমালি পাইছা এইখন? মই চিৰিয়াছ কিবা এটা কৰি আছোঁ, ডেম চিৰিয়াছ। ৰ'বা, তুমি যি কৰিব খুজিছা সঁচাকৈ সেইটো কাম কৰিব বিচাৰিছানে? মানে নহয়, মানে হয় কেতিয়াবা নিবিচৰাকৈও কিছুমান কাম কৰিব লগা। অঁ ঠিক তেনেকুৱাই। মই এই কলিজাটোৰ সেইডাল সংযোগ কাটি পেলাব বিচাৰিছোঁ, যিডাল সংযোগত সেই বিশেষ গুণটো লাগি আছে। বিশেষ গুণ, এটা বিশেষ গুণ যিটো মোৰ উশাহত ভাহে, যিটো গোন্ধে মোক ৰাতি হাত বুলাই খুৱায়, যিটো গোন্ধে ৰাতিপুৱা প্ৰভাতী পক্ষী হৈ মোক জগায়। এই গুণটোৱে মোক একেবাৰে নিষ্কৰ্মা কৰি পেলাইছে। মই পলাই ফুৰিব খোজোঁ এই গুণটোৰ পৰা। ইমান একাত্মতা মোৰ সহ্যও নহয়, অথচ গুণটো মই ভালো পাওঁ। আচৰিত। পিছে সেই গুণটোৰ গৰাকীয়ে তোমাক বুজি পায়নে? মানে মই ক'ব খুজিছোঁ, তেওঁ তোমাক লৈ ইমান ব্যস্ত নে? নাজানো, কিন্তু মই যে তেওঁৰ প্ৰাথমিকতা নহয় সেইটো নিশ্চিত। তেওঁ বৰ্তমান বহুত ব্যস্ত। ইণ্টাৰেষ্টিং। তাতোতকৈ ডাঙৰ কথা মোৰ দিন ৰাতিৰ উৎকণ্ঠা। কেনেকুৱা মানে মোৰ এনেকুৱা লাগে যেন এই গুণটো মোৰ গোটেই তেজত বিয়পি পৰিছে। মই যে গোটেই মানুহটো তেনেকুৱা গোন্ধাইছোঁ, আৰু মোৰ ভয় লাগে কোনোবা আত্মীয় যদি সেই গুণটোৰ কথা বুজি পায় আৰু যদি মোক সুধি দিয়ে তুমি এনেকুৱা গোন্ধাইছা কিয়, মোৰ বৰ ভয় লাগে। এই গুণটোৰ কাৰণে মই কাৰো লগত খোলাকৈ হাঁহিব নোৱাৰোঁ, কাৰো লগত খোলাকৈ কথা পাতিব নোৱাৰোঁ। দুই এজনে মোক কৈছেও যে তুমি আগতকৈ বহুত সলনি হ'লা। মই বোলে আগতকৈ বহুত সলনি হ'লোঁ। মই কি কৰোঁ? কষ্টত আছা তুমি।
আৰুনো কি মই ৰচনাখন বকি আছোঁ অথনিৰ পৰা? এইটো চোৱাচোন, এই হৃদপিণ্ডটোৰ কোনডাল সংযোগ কাটিলে মই সেই গুণটোৰ পৰা অপৰিচিত হ'ব পাৰিম। নাই 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 নেকাটিবা, ঈশ্বৰে বেয়া পাব। ঈশ্বৰ, ওলাই যোৱা তুমি ইয়াৰ পৰা, ওলাই যোৱা। তুমি মোৰ অৱস্থাটোৰ কথা দেখা নাই হা? চৰি, আই এম চৰি। খংটো আগতকৈ বৰ বেয়াকৈ বাঢ়িছে। মাজে মাজে মোৰ কেনেকুৱা ভাৱ হয় জানা? এইটো যেন মোৰ হৃদপিণ্ড নহয়, এটা টাইম বম। আৰু মই ভৰিৰ পৰা মূৰলৈকে মেলামানৰ পোছাক পিন্ধি ইয়াক ডিফিউজ কৰিবলৈ চেষ্টা কৰি আছোঁ। ৰঙা, নীলা, হালধীয়া, সেউজীয়া অজস্ৰ কানেকশ্যন। কোনডাল কাটো, কোনডাল নাকাটো। সময় কমি আহিছে। বিপ বিপ শব্দটো লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছে। কোনডাল কাটো, কোনডাল নাকাটো। সঠিকডাল কাটিব নোৱাৰিলে বম। বহাচোন তুমি, শান্ত হোৱা। এতিয়া অলপ দীঘলকৈ উশাহ এটা লোৱা। ধেমালি পাইছা তুমি হা? ধেমালি পাইছা? তুমি মোৰ অৱস্থাটোৰ কথা দেখা নাই? মইহে জানো মোৰ কি অৱস্থা হৈছে। আৰু এই ৰক্ত চাপটোৱে কোনোবা এদিনাখন মোক ইমান সংযোগ বেয়া। শান্তি লাগে দিয়াচোন হৃদপিণ্ডটোকো। আমাক বচাই ৰাখিবলৈকে সি ওৰেতো জীৱন নাচি থাকিব লাগে। ধক 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 ধক। কিন্তু বাচিবা কেনেকৈ? এটা মোবাইলে দুখন চিম কাৰ্ড চুবাই। এয়াতো এই নতুন যুগৰ তামাচা। মানুহ, প্ৰেম সকলোবোৰ এতিয়া ভগ্নাংশ। ইমানবোৰ বাস্তৱ অবাস্তৱ সম্পৰ্কৰ জাল, নেটৱৰ্ক জালেতো সদায় বন্দীয়ে কৰে। পিছে মই কি কৰিম সেইটো কোৱা। মই যে নিজৰ একো এটা কাম কৰিব নোৱাৰা হ'লোঁ। কেনেকৈ পাৰিবা? ইমানবোৰ সংযোগে তোমাৰ সময় পুৰি পুৰি খাইছে। নিজৰ কামবোৰ কেতিয়া কৰিবা? অ'ৰা, এই প্ৰফেচাৰৰ দৰে কথা নক'বাচোন। যি ক'ব লগা আছে একদম চিধা চিধি কোৱা। ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী বাস্তৱ আৰু বিষাদ। অন্ধত্বৰ বাবেই তৃষাই প্ৰত্যাখ্যান কৰিছিল নায়কক। তৃষাৰ ভালপোৱা বুকুত বান্ধিয়েই নায়কে কৈছিল, তৃষা তুমি দ্বিধাহীনভাৱে মোক প্ৰত্যাখ্যান কৰা। নদীৰ প্ৰবাহমান সোঁত আৰু পাহাৰৰ উচ্চতা যেনেকৈ আপোন মনে বাচি থাকে, তেনেকৈ বাচি থাকিম মই মোৰ ভালপোৱা। মানে মোক সম্পৰ্কৰ সিমানখিনিহে গভীৰতা লাগে যিখিনিয়ে মোক সলাব নোৱাৰে। মানে মই হৈ থাকিব পাৰোঁ, নহয়নে? গুড, এইবাৰ তুমি ভালকৈ বুজিছা। য়েছ, কোনো সংযোগ কাটিবলৈ দৰকাৰ নাই, কেৱল অনিষ্টকাৰী গভীৰতাকহে এৰি চলা। এয়া অন্যায় নহয়, জীৱনৰ মংগল প্ৰাৰ্থনা। এতিয়া ধুনীয়াকৈ হাঁহি এটা মাৰা আৰু আল ফুলেৰে তোমাৰ এই হৃদপিণ্ডটো ভৰাই লোৱা। কিছু নিৰ্লিপ্ততা, ডিটেচমেণ্ট মাজে মাজে জীৱনত লাগে। নিজক লগ পাবলৈকে লাগে, নিজক নেহেৰুৱাবলৈ লাগে। কেতিয়াবা নিজানত বহি কলিজাৰ ধক 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 শব্দৰ ৰুণজুণ শুনিবলৈ লাগে। তোমাৰ কথাবোৰ আজি বৰ ধুনীয়া গোন্ধাইছে। আকৌ গুণ? ঠিক আছে বাৰু, তুমি নাক উজাই উজাই গুণ লৈ থাকা, মই আহিলোঁ। বাই। পৃথিৱীখন সঁচাই ধুনীয়া। তাতোতকৈ ধুনীয়া এই নিৰ্লিপ্ততাৰ গুণটো।
য়েছ জীৱন